নমস্কাৰ। আজি আমি শ্ৰীমদ ভাগৱত গীতাৰ অষ্টম অধ্যায় অৰ্থাৎ ভগৱানৰ প্ৰাপ্তিলৈ আগবাঢ়িম। এই অধ্যায়ত আমি পাম ভগৱান কোন, আমি তেওঁক কেনেকৈ লাভ কৰিব পাৰোঁ, দেৱতা কোন হয়, এই সংসাৰখন কেনেকৈ চলে, আমি কিয় আজিৰ পৰাই পৰিশ্ৰম কৰিব লাগে। গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰ্জুনে সুধিলে, হে শ্ৰীকৃষ্ণ, এই পৰম ব্ৰহ্ম কি, আধ্যাত্মিক কি, কৰ্ম কি, এই সংসাৰ কি হয় আৰু দেৱতা কোন, এই সংসাৰৰ সিদ্ধান্তবোৰ কোনে লয়, এজন যোগীয়ে আপোনাক কেনেকৈ চিনি পায়। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, এই ব্ৰহ্মাণ্ড আধ্যাত্ম জীৱৰ স্বৰূপ। কৰ্ম হ'ল ভূতকালৰ এনেকুৱা এটা ত্যাগ যাৰ জৰিয়তে বৰ্তমান কালত পৰিণামৰ উদয় হয়। সদায় উৎপন্ন আৰু অন্ত হোৱাৰ নামেই হ'ল সংসাৰ। শাস্ত্ৰত যাক পৰম পুৰুষ বুলি কোৱা হয় তেওঁৱেই হ'ল দেৱতা। এই সংসাৰৰ সিদ্ধান্ত লোৱাজনেই মই। এজন পুৰুষে মৃত্যুৰ সময়ত যি ভাৱনাক মনত পেলায় আৰু তাত ধ্যান কেন্দ্ৰিত কৰি শৰীৰ এৰে, তেওঁৱেই সেই ভাৱনাই পিছত লাভ কৰে। সেয়েহে মোক স্মৰণ কৰা লোকসকলৰ ময়েই প্ৰাপ্তি হওঁ। সেয়ে অৰ্জুন, তুমি মোকেই স্মৰণ কৰি যুদ্ধ কৰা, তেতিয়া মোকেই লাভ কৰিবা। মোক সদায় মনত পেলোৱাসকলে সহজে মোৰ কাষ চাপে আৰু যি মোৰ কাষ চাপে তেওঁৰ দুখ আৰু মৃত্যুচক্ৰ অনতিপলমে সমাপ্তি হয়। হে অৰ্জুন, ব্ৰহ্মাৰ এদিন দিন বা এদিন ৰাতি 1000 যুগৰ সমান। ব্ৰহ্মা এদিনৰ ৰাতিপুৱাতে সম্পূৰ্ণ সংসাৰখনৰ নিৰ্মাণ হয় আৰু ৰাতিৰ আৰম্ভণিতে পুনৰ সংসাৰ ব্ৰহ্মাৰ তাত নিহিত হৈ যায়। সদায় এনেকৈ চক্ৰ চলে। যিসকল মোৰ ভক্ত তেওঁ অতি সোনকালে এই চক্ৰৰ পৰা মুক্তি লাভ কৰে। অৰ্জুন, এতিয়া তোমাক সেই দুটা ৰাস্তাৰ বিষয়ে ক'ম যাৰ জৰিয়তে তুমি পৰম গতি লাভ কৰিব পাৰা, নতুবা এই সংসাৰলৈ উভতি আহা। যেতিয়া সূৰ্যৰ পোহৰ থাকে, শুক্লপক্ষ আৰু সূৰ্য উত্তৰায়ণত থাকে, তেতিয়া শৰীৰ এৰা কৰ্মযোগীসকল মোৰ কাষত চিৰদিনৰ বাবে আহে। আনহাতে যেতিয়া ৰাতি হয়, কৃষ্ণপক্ষ হয়, সূৰ্য দক্ষিণায়নত থাকে, তেতিয়া যিসকল কৰ্মযোগীয়ে শৰীৰ এৰে তেওঁলোকে পৰলোকত গৈ বিভিন্ন ধৰণৰ আনন্দ সুখ ভোগ কৰি পুনৰাই জন্মগ্ৰহণ কৰে। কেৱল এজন যোগীয়েহে এই ৰহস্য জানিব পাৰে। সকলো কৰ্মৰ মোহ এৰি পৰম ব্ৰহ্মক লাভ কৰে। এতিয়া আহিছোঁ এই অধ্যায়ৰ বাস্তৱিক পৰামৰ্শলৈ। যিকোনো ধৰণৰ আপোনালোকৰ লক্ষ্যস্থান বা যাৰ জৰিয়তে পৃথিৱীত নিজৰ নাম সোণালী আখৰেৰে লিখিব বিচাৰে, তাৰ বাবে বহুত পৰিশ্ৰম কৰিব লাগিব। যেনেকৈ শ্ৰীকৃষ্ণই কৈছে, এই সংসাৰৰ চক্ৰ বহুত ডাঙৰ। মানুহ আহি থাকে আৰু গৈ থাকে। যিসকলে নিজৰ নাম পৃথিৱীত ৰাখি যাব বিচাৰে তেওঁ জ্ঞানযোগী আৰু কৰ্মযোগী হ'ব লাগিব। ব্ৰহ্মাৰ এদিনৰ অৰ্থ এই যে এই পৃথিৱী আগৰ পৰাই আছে আৰু বহুত আগলৈ চলিব। তাৰ তুলনাত মানুহৰ জীৱনটো বহুত সৰু। সেয়েহে এনেকুৱা নহওক যাতে আপুনি জীৱনত সপোন দেখি থাকক আৰু ব্ৰহ্মাৰ ৰাতি পাৰ হওক। সেয়েহে আমি আজিৰ পৰাই পৰিশ্ৰম কৰা উচিত। ধন্যবাদ।